चला जाएगा What's up everybody, this is Parag, you watching Parag is in YouTube channel guys আমাৰ গীতাশ্ৰী বাইদেউ ক'ত বহিলে চাওক গীতাশ্ৰী বাইদেউ আহিলে আৰু পাছত আছে শংকৰ আৰু কমলীয় বলো খানাটো কেনেকুৱা হয় কি আপোনালোকে চাই থাকক কেনেকুৱা এনজয় কৰোঁ বছৰটো কেক দিন হিচাপে মানে পুৰা এনজয় কৰিম বুলি আহিছোঁ আজি প্ৰতি বছৰ এনেকৈ খাই আছোঁ আৰু চাগে এইটোৱে লাষ্ট ভিডিঅ' এনেকুৱা খানাৰ ওপৰত মানে লগৰখিনি আৰু মেইনলি আমি যিখিনি হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ আৰু ইয়াৰ পাছত আপোনালোকে চাগে দেখা পাব মানে খানাত দেখা নাপায় আৰু এইটোৱে লাষ্ট খানা বুলি ক'লে জানে আৰু চবৰে গেঙত থাকে কেনেকুৱা হয় খানা প্ৰথমতে ওলাই 30-40টা মানুহ তাৰপাছত যায়গৈ 15-20টাত লাষ্ট টাইম আজিও ফোন কৰি ৰাতিপুৱা কৈছে মই যাব নোৱাৰিম সেনেকুৱা মানুহ আছে চ' এনেকৈ সেইটো কাৰণে কেঞ্চেলেই কৰিম মানে যিকেইজনে মনে মিলা সেইকেইজনে মনে মনে খাম আৰু যাই কেনে বাইক চাইক লৈ কেনে তাৰপিছত এনেকৈ আৰু পিকনিক নহ'ব আৰু মেবি চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো গাইছ এয়া পৰিস্থিতি দেখিছে কেনেকৈ কি কৰি আহিছোঁ এয়া আমাৰ পানকৃষ্ণ আহিপালে গুৱাহাটীৰ পৰা সুদূৰ গুৱাহাটীৰ পৰা এয়া আমাৰ ৰশ্মি বাইদেউ আহিপালে গীতাশ্ৰী আৰু এয়া বাইদেউ আগৰফালে বাইদেউ তাৰপিছত কেনেকুৱা অৱস্থাত আহিছোঁ মানে খানা দেখিছে লাষ্ট খানাৰ কাৰণে অকণমান কষ্ট কৰিছে নচি লাষ্ট খানাৰ কাৰণে কষ্ট কৰিছোঁ আৰু তো গাইজ ফাইনেলি পালোঁ আহি পিকনিক প্লেচ আৰু দেখিবলৈ পাইছে আমাৰ ঘৰৰ পাছফালৰখিনি নিচিনাই মানে আৰু আমাৰ এতিয়া ভাত বনাব ৰেডি হৈছে আমাৰ মেইন ৰান্ধনিবিলাক কমল যোৱা বছৰো কমলে বনাইছিলে আৰু এবাৰ বনাব বাকী ইফালে আমাৰ পানকৃষ্ণ আৰু চান্দিনী বাইদেৱে আলু কাটি আছে লগতে আমাৰ এইটো শংকৰে অকণমান হেল্প কৰিছে আৰু বাইদেৱে কিবা কাজু আৰু এইফালে ৰশ্মি বাইদেউ নাচি আছে আৰু ইয়াত গুৱাহাটী পৰা আহিছে বাইদেউহঁতে সিহঁতে বহি লৈছে আৰু পুৰা অ'কে বাকী এয়া ডিজে আছে আমাৰ লগত এয়া ডিজে চলা যায়গা আৰু ইফালে চাউণ্ড টাউন পুৰা ৰেডি হৈ গ'ল ৱেডাৰটো পুৰা মানে অলপ কলা হৈ আছে বাকী এনেকৈ বহি আছে আৰু দীপাংকৰ মানে পুৰা পুৰণা বন্ধুখিনিয়ে আহিছে খানাটোত ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মানে পুৰা এনজয় হ'ব গৈ আছে ভিডিঅ'টো চাউল দিয়া হৈ গ'ল এয়া আমাৰ গীতাশ্ৰী বহুত কাম কৰিছে দেই আজি মানে পানী অলপ শ্বৰ্ট পৰি গ'ল তো বাচন ধুবৰ কাৰণে নদী পাৰলৈ আহিলোঁ আৰু দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে এনে ধেমালি কৰি তো এতিয়া মানে আমাৰ ইয়াৰ মুহূৰ্তটো আমাৰ গীতাশ্ৰী ক'ব গীতাশ্ৰী কোৱা কমল কোৱা ইয়াৰ মুহূৰ্তটো কি এই জেগাখিনি মুহূৰ্ত বেয়া পালে নাই বেয়া পোৱা কোৱা ইয়াৰ মুহূৰ্তটো কি খাই আছা যে নোকোৱা সীতা জখলা ইয়াত বোলে সীতা এই কলম মানে জখলা পাৰ হৈছিলে সীতা ঠাণ্ডা নে পানীখিনি খানা খাব আহিলে কমল মই শিৱাটো উৰি ফুৰে ওপৰত বাকী আমি কৰিব লাগে খানা খাব আহিব পাৰে আপোনালোকে জেগাখিনিৰ নাম হৈছে সীতা জখলা মৰিগাঁও জিলাৰ মানে দেওশালৰ ওচৰতে আৰু বেছি দূৰ নহয় আৰু ইতিমধ্যে আমাৰ এই লোকেলিটি এৰিয়াৰ পিকনিক প্লেচ চাওক জেগাখিনি কিমান ধুনীয়া এতিয়া দালি ধুব বোলে দালি ধুব পানকৃষ্ণ দালি হৈ গ'ল ইমান সোনকালে আৰু এতিয়া আমাৰ কমলে বনাই আছে দালি তো দালি হৈ গ'ল আৰু মাংসটো বনাব এতিয়া মাংস প্ৰথম ব্ৰইলাৰ বনাব তাৰপিছত গাহৰি বনাব
বাকী গানৰ কাৰণে কপিৰাইট লাগিলে চাগে গানটো মে বি অফ হৈ যাব পাৰে আমাৰ কমল দস্তি বনাই আছে এইফালে পানকিটা অলপ নাচি আছে আৰু এয়া চালাদ কাটাত এতিয়া ব্যস্ত আছে গীতাশ্ৰী আৰু আমাৰ চান্দিনী বাইদেউ বাকী এইফালে বাইদেউ বহি আছে আৰু আমাৰ এইফালে শংকৰ বহি আছে আৰু আমি আছো জিতেন আৰু মই মানে আমি হায়াৰ ছেকেণ্ডেৰী মানে সাজ পাতনা বাকী গোটেইখিনি হায়াৰ ছেকেণ্ডেৰী পঢ়ায় তাত আকৌ আৰু এনেকৈ ভাত পানী খাই আমি সকলোৱে আহিলোঁ আৰু ডান্স কৰা ভিডিঅ'খিনি দিব নোৱাৰিলোঁ বেয়া নাপাব কাৰণ কপিৰাইটৰ ইছ্যু আছে যিহেতু ইউটিউবত তো কপিৰাইট লগা আৰু বহুত চান্স আছে আৰু পিকনিকটোত গৈ বহুতেই ভাল লাগিল আৰু আপোনালোকে যাব পাৰে সীতা জখলা বুলি কয় জাগিৰোডৰ দেওশালৰ ওচৰতে এই প্লেচটো আছে আৰু সুন্দৰ ধুনীয়াকৈ মানে ইয়াত চাফ চিকুণতা বজাই ৰাখে আৰু ধুনীয়াকৈ আপোনালোকে যাব পাৰে খাই বৈ আহিব পাৰে এনেকৈয়ে খাই বৈ আমিও বিদায় ল'লোঁ আৰু ভিডিঅ'টো গম পাইছোঁ ভিডিঅ'টো অকণমান ছুটি হৈছে মানে ইমান এটা মই ডিটেইলছটো দিব নোৱাৰিলোঁ কাৰণ জানে খানা মানে কি ব্যস্ত অলপ আগতীয়াকৈ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে পিকনিক খাব যাওক জয় অসম জয় ভাৰত